জীৱনটোত গাইজ এটা কথা বুজি পালোঁ, মানে যাৰ যিটো ইচ্ছা, যাৰ যিটো প্ৰতিভা, সেইটোত বেছি গুৰুত্ব দিব লাগে। তো হাই হেল্ল' নমস্কাৰ সকলোকে, গুড মৰ্ণিং। তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, বহুত দিনৰ মূৰত আকৌ ভিডিঅ' দিব ওলাইছোঁ। তো আজি ভিডিঅ'টো অলপ বেলেগকৈ দিম বুলি ভাবিছোঁ। আপোনালোকে এনেই দেখিছে, মানে গিটাৰৰ জেগাত বেলচা লৈছোঁ। তো যাই আছোঁ তো জেগাত, আৰু কি কাৰণত ভিডিঅ' দিব পৰা নাই আপোনালোকক কৈ আছোঁ, আৰু বেলচা কিয় ল'লোঁ তাকো কৈ আছোঁ। তো ভিডিঅ'ৰ মাজে মাজে আপোনালোকক কৈ আছোঁ। তো ব্লগ ভিডিঅ'টি আৰম্ভ কৰোঁ। তো গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কে মিউজিক ব্লগ। তো ভিডিঅ' দিব নোৱাৰাৰ কাৰণ হ'ল এইটোৱে, গাড়ী লৈছিলোঁ 21/5/2022 গাড়ী লৈছিলোঁ এখন। গাড়ীখন লৈ কিনে ভাবিছিলোঁ যে ঘৰতে থাকিম, থাকি গানক টাইম দি কিনে গান চান কৰিম। এনেকুৱাকৈ গাড়ীখন ল'লোঁ কিবা এটা কৰিম বুলি। তাৰে পিছৰ পৰাতো আপোনালোকে গমেই পাইছে, ঘৰটো ভাঙি গ'ল গানৰ বস্তুখিনিও ভাঙি গ'ল। টাইম দিব পৰা নাছিলোঁ। তো এতিয়া বৰ্তমান মই আমাৰ ৰঙিয়াত আছোঁ, এইটো মাহীহঁতৰ ঘৰ। তো তাতে আছোঁ, তাতে বস্তুবিলাক আনিছোঁ, আনিলে মানে কিছু বস্তু আনিছোঁ। তো এতিয়াৰ পৰা ভিডিঅ' দি যাম বুলি ভাবিছোঁ। তো কিছু ভুল কৰিছোঁ, মানে জীৱনটোত মানে লাইনটো কিবা বেলেগ আছিল, তো কিবা বেলেগ লাইন লৈ পেলালোঁ। তাৰপিছৰ পৰা মানে কি হৈছে, অলপমান সময় মানে মিলাব পৰা নাই, তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো যেনেকৈ নহওক ইউটিউব চেনেলটোত ভিডিঅ' দি যাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক মাজতে, মানে ক'ত যাই আছোঁ, কি কৰোঁ, ইমান কষ্টৰ মাজেদিও। তো গাইজ বেলচা চেলচা লৈ ল'লোঁ, আৰু এতিয়া আমি যাই আছোঁ ভাড়া মাৰিব। তো ভাড়া মাৰিব যাম, তাৰে মাজতে আপোনালোকক কিছু মনৰ কথা শ্বেয়াৰ কৰিম। আচলতে কিছুমান ভুলো কৰিছোঁ, গাড়ী চাড়ী লৈ কিনে মানে লাইনটো কিবা বেলেগ আছিল, তো বেলেগ চাইডে গুচি আহিলোঁ। তাৰে মাজেদিয়ে মানে আপোনালোকক এনেকৈ ভিডিঅ' দি যাব চেষ্টা কৰিম, কিছুমান গানবিলাক গাই কিনে দি যাব চেষ্টা কৰিম। তো আপোনালোকে যদি কোনোবাই নতুনকৈ আহিছে চেনেলটোত, প্লিজ ছাপোৰ্ট কৰিব, আগুৱাই লৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বোলক ভিডিঅ'টি আমি আৰম্ভ কৰোঁ, আৰু লগতে তাৰে মাজে মাজে কিছু কথা কম আপোনালোকক। তো এতিয়া আমি যাই থাকোঁ। তো গাইজ আহি পালোঁ ফিল্ডত মানে দোকানী ফোন কৰি কৈছিল যে বোল্ডাৰ উঠাব লাগিব বুলি। তো এইফালে বালি চালিবিলাক আছে, ইয়াৰ পৰা উঠাই থাকোঁ এনেকৈ। তো উঠাই কিনে য'ত লাগে মানে এনেকৈ দি দিওঁ। আন্ধাৰ পৰিছে, মানে পোহৰত আহি দিছোঁ, গাড়ী ভিতৰৰ পৰা কৈছোঁ আপোনালোকক। মানে কি হ'ল, গান চানটো দিব পৰাই নাই চেনেলত, এনেকৈ ভিডিঅ' দিম বুলি মানে কৈছিলোঁ আপোনালোকক, তো এনেকৈও ভিডিঅ' দিব পৰা নাই। তো সময় খুব কম দিব পাৰোঁ, মানে সময়টো নিমিলেই। তো নিমিলাৰ কাৰণত মানে ভিডিঅ' দিব নোৱাৰোঁ। তো এনেকৈ হ'লেও ভিডিঅ' দি যাব চেষ্টা কৰিম, গান চান দি যাব চেষ্টা কৰিম। কিন্তু তাৰ মাজতে এটা কথা, আপোনালোকে ছাপোৰ্ট নকৰে, আপোনালোকৰ পৰা মানে ছাপোৰ্ট নাপাওঁ। গাইজ কি হয়, আপোনালোকে ভিডিঅ'টো ঠিকে চাই কিনে মানে চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো ইয়াৰ ফলত মানে কি হয়, ভিডিঅ' দিব চেষ্টা কৰোঁ, কেতিয়াবা চেষ্টা কৰিলেও মানে কি হয়, আকৌ মনটো ভাঙি যায়, যিহেতু মানে কোনো ধৰণৰ ছাপোৰ্ট নাপাওঁ। তো প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যদি ভিডিঅ'টো চাই আছে। তো চাই থাকক শেষলৈকে, দেখাই আছোঁ। আৰু এতিয়া মই এনেকৈ কথা কৈ থাকিলে নহ'ব। তো বোল্ডাৰ আছে পিছফালে, বোল্ডাৰ লোড কৰিব লাগিব, তো লৈ যাব লাগিব। অকলে আহিছোঁ, বহুতখিনি সময় লাগিব, বহুত কষ্ট হয় গাইজ। আপোনালোকক তাৰে মাজেৰে বহুতখিনি কথা কৈ আছোঁ। তো আপোনালোকক এতিয়া মই বোল্ডাৰটো লোড কৰি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। তো গাইজ এটা দুটাকৈ শিল দলাওঁতে এক গাড়ী ভৰোৱা হৈ গ'ল, বহুত টাইম হৈ গ'ল। তো এই গাড়ী দি থৈ আহোঁ, বহুত কষ্ট গাইজ। জীৱনটোত গাইজ এটা কথা বুজি পালোঁ, মানে যাৰ যিটো ইচ্ছা, যাৰ যিটো প্ৰতিভা, সেইটোত বেছি গুৰুত্ব দিব লাগে। মানে বেলেগ ৰাস্তা ল'লে যিমান কষ্টত পৰ বেছি মানে একোৱে নাপায়। তো মোৰ ক্ষেত্ৰতো মানে এনেকুৱাই হ'ল, জীৱনটোৰ লাইন মানে ইচ্ছা আছিল কিবা বেলেগ, তো লৈ পেলালোঁ মানে গাড়ী। তো এতিয়া পস্তাই আছোঁ। তো যা নহওক কৰিবই লাগিব, কিস্তিত লৈছোঁ, উপায় নাই, 3 বছৰ পূৰা কৰিবই লাগিব। তো এই গাড়ী দি থৈ আহোঁ, তাৰপিছত আৰু ভাড়া আছে যদি এনেকৈ মাৰিব লাগিব। বহুত ৰ'দো দিছে আজি, অৱস্থা কাহিল হৈ গৈছে বেছি কথা। গাইজ শিলটো দি থৈ আহিলোঁ, আহি আৰু ইটা আছিল, ইটাটো লৈ গ'লোঁ। তাৰপিছত এতিয়া আমি গিত্তি ভৰাম, এই গিত্তি আছে, তো এইটো আমি ভৰাই লওঁ, তাৰপিছত এইটো লৈ যাম। তো গাইজ তামান ভাড়া লাগছে, পানী পিয়াব লাগছে, আৰু অলপ বাকী আছে গিত্তি, এইখিনি হ'লে লৈ যাব পাৰোঁ। ৰ'দটো বহুত দিছে গাইজ, কথা ক'বৰ একেবাৰে ইচ্ছাই নাই। তথাপিতো যিহেতু ব্লগটো আৰম্ভ কৰিছোঁ, শেষ কৰিম বুলি ভাবিছোঁ। অলপ পানী খাই আহোঁ, তাৰপিছত এইখিনি ভৰাই
লৈ যাওঁ গাইছ তামাম ৰ'দ দিছে গাইছ এতিয়া অলপ ভাল লাগছে হাত ভৰি মুখ খানি ধৰিলোঁ লগতে পানী খালোঁ আৰু ইয়াতে যি দেখিছে এইবিলাক ব্লগকেইটা আজি নতুনকৈ ওলছে এই ৰ'দত ইমান ৰ'দত এও ভৰাব লাগিব তো গাইছ যাওঁ যাই কিনে গাড়ীখন ভৰ্তি কৰোঁ কৰি লৈ যাওঁ তাৰপিছত অলপ ৰেষ্ট লওঁ গাইছ অৱস্থা গাই দোকানত আছোঁ ভাড়া আছে নেকি চালোঁ নাই এতিয়া যাওঁ অলপ ৰেষ্ট কৰোঁ ঘৰত এইফালে কুঁহিয়াৰ ৰস আছে দাদা এটাই যাতে ভাড়া মাৰিছিলোঁ 20 টকা এটা দিছিল কুঁহিয়াৰ ৰস খাওঁ যাওঁ তো গাইছ ঘৰত আহি পালোঁ আহি গাড়ী থৈ দিলোঁ ৰাস্তাত থৈ দিলোঁ গাড়ী তাৰপিছত মেইন কথাটো হ'ল কি আজি প্ৰথম এনেকৈ ব্লগ বনাইছোঁ প্ৰথম মানে বনাই যাম চেষ্টা কৰি যাম এনেকুৱাকৈ কিন্তু আজি ভিডিঅ'টোত মই আপোনালোকক মানে এইটো বুজোৱা নাই যে বেলচাই কেনেকৈ মাৰে গাড়ী কেনেকৈ লোড কৰে সেইটো দেখুওৱা নাই একচুৱেলি মই ক'ব বিচাৰিছোঁ মোৰ দৰে বহুত চলি আছে যি গান গাই ভাল পায় যোনে ডেন্স কৰি ভাল পায় কিছুমানে চবৰে নিজা নিজা টেলেণ্ট আছে কিছুমান তো টেলেণ্টবিলাক কি হয় মানে কি টেলেণ্ট ৰাস্তাটো মানে চাইড কৰি কিনে বেলেগ ডিচিশ্যন লোৱা যায় তো মোৰ দৰে মানে তাতে কাৰণ নহয় আৰু সেইটো মই বিচাৰোঁ আৰু মানে কি মই গান গোৱা লাইনৰ পৰা যাই কিনে মানে গাড়ীৰ লাইনত সোমাই গৈছোঁ তো বেলেগ হোৱাৰ কাৰণত মানে কি হৈছে মই মোৰ যিটো মানে ইচ্ছা আছে যিটো সপোন আছে তাতে সময় দিব পৰা নাই তো এইটো যদি কোনোবা এনেকুৱাই চাই আছে তো মই তেওঁক কৈছোঁ আৰু আপোনাৰ যিটো মানে কি টেলেণ্ট আছে ন যিটো মানে কৰিম বুলি ভাবিছে যিটো সপোন তো মানে তাত পূৰা একদম ফ'কাছ দিয়ক 100% দি দিয়ক ছাকচেছ নোহোৱাৰ কোনো মানে কাৰণেই নাই তো ময়ো কষ্টৰ মাজেৰে যিখিনি টাইম পাওঁ তো আপোনালোকক ভিডিঅ' মানে কোৱাকৈ দি যাব চেষ্টা কৰিম মই গান গাই দি যাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো আজিলৈ এৰিছোঁ আপোনালোকে গমেই পাইছে কিমানখিনি কষ্ট কৰি কেনেকৈ কি কৰি আছোঁ তো গাড়ী নচলালেও নহয় কিস্তিৰ গাড়ী তো ভিডিঅ'টো এৰিছোঁ আজি ইমানতে তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আগুৱাই লৈ যাব বুলি আশা থাকিল ধন্যবাদ